গুড মৰ্ণিং। ৰাতিপুৱা খাই বৈ আজৰি হৈ এতিয়া নেল পলিচ লগাবলৈ লৈছোঁ। কিমান দিন যে হ'ল নখ এনেকৈ খালী হৈ আছে, বহুত দিন হৈ গ'ল। আগতে শেষ হ'ল আৰু বন্ধ, যিহেতু আনিবই পৰা নাই। কালি টাউনলৈ গৈছিলোঁ, এইটো আনিলোঁ। কালাৰটো এনেকুৱা, নাম্বাৰটো হ'ল 02, এই ওলোটাকৈহে ওলাইছে 2। এইটো মোৰ কি হয় নাজানো, বেছিকৈ মানে বেলেগ কালাৰ লগাম বুলি ভাবিলেও গৈ গৈ আকৌ একেখিনিতে মোৰ চকুত পৰেগৈ। এনেকুৱাবোৰেই লগাওঁ বেছিকৈ, পিংক কালাৰ থকা। এইটো ভাবিছোঁ অকণমান লগাই লওঁ খাই বৈ আজৰি হৈ। কেনেকুৱা আপোনালোকক দেখাম বাৰু। মই বেছিকৈ এলিয়েটিনৰে লগাওঁ, বহুত বেছি দামো নহয় আৰু ইমান বেয়াও নহয়। মোৰ বেছি তেলেকা লাগিছে নেকি? আটাইখিনি লগাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা লাগিছে। বৰ তেলেকা লাগিছে নেকি বাৰু? একো নাই, হ'ব আৰু কিনো। দেউতাৰ কাৰণে কালি এইযোৰ চেণ্ডেল আনিলোঁ। এইযোৰ চাইজ টাইজ নাজানো, দোকানীজনক কৈছোঁ যিমান ডাঙৰ চেণ্ডেল আছে সিমান ডাঙৰ দিয়ক। যদি কিবা খেলি মেলি হয় আকৌ ঘূৰাবগৈ লাগিব। দেউতাই মানে এইবোৰ নিজে কিনি নিপিন্ধা হ'ল। দেউতা কি কয়, অকণমান চকুৰ প্ৰব্লেম, সেইকাৰণে মানে টাউনত বাইক চাইক লৈ যাবলৈ টান পায়। এদিন গ'ল এনেই আৰু কিবা চিম্পল চেণ্ডেল এযোৰ লৈ আহিলে, মাৰ সদায় খং কৰি থাকে, আপুনি এইযোৰহে পালেগৈ। দেউতাই কৈছে কোনোবাই যদি আনি দিয়ে পিন্ধিম, আৰু মই নিজে এইবোৰ কিনি পিন্ধিবলৈ নাই। সেইকাৰণে ভাবিলোঁ মই এযোৰ লৈ যাওঁ। আজি এখেত যাব, দি থৈ আহিব, বিশেষ কাম আছে আৰু। সেয়া ল'লোঁ, আৰু মালে কি ল'লোঁ দেখাম বাৰু। মালে লৈছোঁ হাঁচি ফুলি, ভাবিছোঁ মাক LIC এখনকে খুলি দিওঁ। মানে হাঁচি ফুলি ৰোৱা আৰু LIC খোলা একেই কথা, যিহেতু একেলগেহে টকাখিনি পাবগৈ যদি ভাগ্যত হয়, মানে মাল ধৰে, মাল বুলি কয় হাঁচি। সেয়াই আৰু সোনকালে ডাঙৰ হওক বুলিতো একো সাৰ দৰৱ দি সোনকালে ডাঙৰ কৰি একো কৰিব নোৱাৰি। যদি ভগৱানে লগ দিয়ে এজোপাতে হ'ব, যদি নহয় এখিনিমান লগাই থ'লেও কাম নাই। এতিয়া আমাৰ ইয়াত হাঁচি আৰু চাহ খেতিয়ে মেইন হৈ আছে, যিহেতু আমি খেতিয়কৰ ঘৰৰ মানুহ, সেইখিনিয়েতো কৰিব লাগিব। সেইকাৰণে মাক সুধিলেও লাগিব নেকি, মায়ে বোলে আছে যদি লৈ আহিবি। ওচৰতে ভাইটি এজনৰ ঘৰত আছিলে, সি বহুত হাঁচি পুলি পচাইছিলে, তাৰে অলপমান আনি আমাৰ ইয়াতো বাগানতো লগাই আছে, ভাইটি দুজনেই লগাই আছে, সেয়া মাকো দিওঁগৈ। এতিয়া আমাৰ ইয়াত বহুত হাঁচি পুলি বিক্ৰী কৰিয়ে বহুতখিনি কাম কৰিব পাৰিছে। ঘৰ দুৱাৰ, গাড়ী ঘোঁৰা, বিয়া সকাম সকলো মানে হাঁচি বিক্ৰীয়ে কৰিব পৰা হৈছেগৈ। যদি মাল ধৰে, যদি ভাগ্যত থাকে বুলি কৈছোঁ, সেয়াইতো বহুত টকা বহুত পোৱা যায়। আমাৰ ঘৰতো, মাহঁতৰ ঘৰতো দেখিছোঁ, মানে বহুতখিনি কাম কৰিব পাৰে আৰু যদি ভাল হয়। এয়া বোলো মাক কেইটামান ৰুই থওক, জেগা আছে যদি। তাকে এখেত যাব দিবলৈ। মোৰ যাবলৈ মন আছে, জানো নিয়ে নে নিনিয়ে। যদি নিয়ে তেতিয়া যাম আৰু আপোনালোকক দেখুৱাম বাৰু। দুপৰীয়াৰ খানা আজি আছে ডালকচু দালি, এইফালে আলু, ভাতকেৰেলা আৰু ডিম পিটিকা, এইফালে ব্ৰইলাৰ মাংস, আলু দি এনেকৈ জোল, লগত তিয়ঁহ আৰু এটুকুৰা গোল নেমু লৈছোঁ। আজি আটাইখিনি মায়ে বনালে, মায়ে বনাই দি থৈ কৈছে দুইটাকে ভাগ কৰি। এখেতে নাখায়, শাহুৱেকে ঘৰত জলপান খুৱাই পঠিয়াইছে, মই এনেই ৰৈ থাকিলোঁ।
আহি পাই কৈছে তুমি খাই লোৱা, মই খাই আহিছোঁ, দেৰিকৈ খাব বোলে। আজি মায়ে বনালে মানে হেৰি কি কয়, আমাৰ ঘৰতে হাঁচিপুলি পচাবৰ কাৰণে ঠুঙা ভৰাই আছে। এটাত কাম কৰাকেইটাক আজি খানা খাবলৈ লাগে, সেইকাৰণে আজি এয়া মায়ে এইখিনি বনালে, তাকে এতিয়া খাই আছোঁ মই। ডাল কচু খাই এনেও ভাল পাওঁ। মই খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই। ঘৰলৈ যাম বুলি কৈছিলোঁ যে মোৰ যোৱা নহ'লে, এখেতে পটাপট ওলালে আৰু গ'লগৈ, মোক নুসুধিলেই। ভালেই হ'ল বাৰু নগ'লোঁ, তেওঁ বেছি সময় কৰা নাই, দেউতাৰ লগত বেংকলৈ যাবৰ কাৰণেহে গৈছিলেগৈ। আকৌ মোৰ পটককৈ আহিবলৈ মনেই নগ'লহেঁতেন, দিগদাৰহে হ'লহেঁতেন। এতিয়া দুপৰীয়া খাই বৈ আজৰি হ'লোঁ। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোকে চাই কেনে পালে জনাব। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। বাই বাই।